নমস্কাৰ জনাইছোঁ সকলোকে। মই আছোঁ 125 সংখ্যক দহকাউনীয়া সভা মহোৎসৱৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাত। আৰু আপোনালোকে নিশ্চয়কৈ দেখিছে আমাৰ ইউনিভাৰ্চিটিবোৰৰ শোভাযাত্ৰাবোৰ, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ শোভাযাত্ৰা, ভট্টদেৱ ইউনিভাৰ্চিটিৰ শোভাযাত্ৰা। কিন্তু মই আজি আপোনালোকক দেখাম এইটো ভিডিঅ'ৰ জৰিয়তে এখন গাঁৱৰ ভিতৰৰ শোভাযাত্ৰাৰ পৰিৱেশৰ কিছু দৃশ্য। গতিকে আহক, এই ভিডিঅ'টোত আপোনালোকে মোৰ লগত থাকক, লৈ যাম আপোনালোকক 125 সংখ্যক দহকাউনীয়া সভা মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিশাল আয়োজনৰ দিশে। ভৌগোলিকভাৱে এখন মেইন টাউনৰ পৰা দূৰত থকা গাঁওখনেনো কেনেকৈ সাংস্কৃতিক শোভাযাত্ৰাত কি বাৰে বাৰে আমাৰ সংস্কৃতি প্ৰতিস্থাপন কৰিছে, মই আজি আপোনালোকক সেইটো দেখাবলৈ যত্ন কৰিছোঁ। মোৰ লগত আছে আমাৰ হৰেণ বাবা। আৰু এই বিশাল শোভাযাত্ৰাটিৰ শুভ উদ্বোধন কৰে আমাৰ শ্ৰদ্ধাৰ অৰূপ বৰপূজাৰীদেৱে। এইটো আমাৰ বিহুৱা দল, এয়া 125 সংখ্যক সভা মহোৎসৱৰ সম্পাদক ঢোল বজাইছে। শৰ্মা আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ ভাইচ প্ৰেচিডেণ্ট, ৰাম লক্ষ্মণ সীতা। এই আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ সভাপতি মহোদয় কমলোচন বৰ্মন, মাদাৰ টেৰেছা, মণিপুৰী, অৰুণাচলী মণিপুৰী, ৰাভা। তুমি কি হৈছা? সত্ৰীয়া, ঝুমুৰ। আচলতে শোভাযাত্ৰাৰে গাঁওখনৰ প্ৰতিটো মানুহকে ভগাই ভগাই দায়িত্ব দিয়া হৈছে। এয়া শিপিনী, এয়া আত্মসহায়ক গোটৰ কিছু দৃশ্য আপোনালোকে দেখিছে। আৰু ইয়াত আছে বাবাজী ডাঙৰ মহাদেৱ, সৰু মহাদেৱ আৰু ৰাম লক্ষ্মণ আছে ইয়াতে। মই কৈছোঁ নে আপোনালোকক যে গাঁওখনৰ প্ৰতিটো মানুহকে ইয়াত শোভাযাত্ৰাত সংলগ্ন কৰা হৈছে। এইবোৰ ধানজৰা, এয়া ধানজৰা গাঁৱৰ আয়তী, ধুনীয়া। তাৰপিছত এয়া কাতি বিহু, জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে ইয়াতে, তিৱা, মণিপুৰী, জাং বিহু। এইটো ৰাভা দল, ৰাভাসকলকে সন্তুষ্ট কৰিছে। মাদাৰ টেৰেছা, ইয়াত ঝুমুৰ আহিছে, দিহানাম আহিছে, শৰণী আহিছে, কাৰ্বি আহিছে। আৰু সকলোতকৈ ধুনীয়া আপোনালোকক এইবাৰ দেখাবলৈ গৈ আছোঁ, যিহেতুকে এইবাৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী আমি উলহ মালহেৰে উদযাপন কৰিলোঁ। গতিকে সাংস্কৃতিক শোভাযাত্ৰাত যদি লাচিত বৰফুকনক প্ৰতিনিধিত্ব কৰা নহয়, সেইটো বস্তু গাঁওবাসীয়ে ভুল হ'ব বুলি ভাবি এয়া মোৰ পাছফালে দেখিছে আপুনি, ঘোঁৰা গাড়ীত আহিছে লাচিত বৰফুকন। এয়া লাচিত বৰফুকনৰ দল এইটো। আৰু আপোনালোকক অলৰেডি মই জনাইছোঁ যে গাঁওখনৰ প্ৰতিজন মানুহক, প্ৰতিজন ব্যক্তিকে নিজাকৈ সাংস্কৃতিক শোভাযাত্ৰাটো সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ নিৰ্দিষ্ট কিছুমান দায়িত্ব দিয়া হৈছে। এয়া মৰণা মৰা, আচলতে সঁচাকৈ মৰণা মাৰিয়ে আহিছে এখেত আচলতে। এয়া লাচিত বৰফুকনৰ লগতে যুঁজাৰুসকল। এয়া বিয়াৰ পানী তোলা। এইবাৰ মই আপোনালোকক লৈ যাম সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম দিশৰ পিনে, সেইটো পিছপিনে আছে। এয়া চাওক, দৰা কইনা আহিছে গৰু গাড়ীত, পাছত ঢুলীয়া আৰু বেনপাৰ্টি, দৰা কইনা বৰযাত্ৰীও আছে। এয়া আমি গৰু গাড়ীত, ঘোঁৰা গাড়ীত দৰা কইনাৰ লগত আহি আছোঁ। পিছপিনে আছে আমাৰ বেণ্ড পাৰ্টি। এইবাৰ আছে কামৰূপীয়া ঢুলীয়াৰ পিছতে আছে মাঘ বিহুৰ ভেলাঘৰৰ পাছত আছে ভেলাপুজি, আমি যিটো মেজি বুলি জনা যায় ভেলাপুজি। আৰু এইবাৰ আপোনালোকক এটা ধুনীয়া আয়োজন দেখাম, সাংস্কৃতিক শোভাযাত্ৰাৰ ধুনীয়া তথা উন্নতম সাংস্কৃতিক আয়োজন দেখাম। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মঞ্চখন ইয়াত প্ৰতিপন্ন কৰা হৈছে। লগতে GSLV Mark 3, আব্দুল কালাম, বিজ্ঞানৰ কিছু বস্তু ইয়াত ৰূপায়ণ কৰিবলৈ শোভাযাত্ৰাৰ বিষয়ববীয়া চেষ্টা কৰিছে।
পিছপিনে আছে আমাৰ মুখ্য সমিতিৰ বিষয়ববীয়া পিছফালে আছে সখীয়েকৰ অনুভৱ জানিবলৈ বিচাৰিম আপোনাৰ অনুভৱ মানে প্ৰথমবাৰ ভালে লাগিছে আৰু লাজ লাগছে এয়া আমাৰ দৰা আৰু কইনা মই কিছু দৰাৰ পৰা মন্তব্য জানিম কেনেকুৱা লাগিছে তামাম মজা বিয়া পাতি একদম মজা লাগছে তামাম লাগিছে একদম এয়াই আছিলে 10 কাউনীয়া সভা মহোৎসৱৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা তেখেতসকলে অহা কাইলৈ জুবিন গাৰ্গক গাঁৱলৈ আদৰিব শোভাযাত্ৰাটিত অসমৰ লগতে ভাৰতবৰ্ষৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিয়ে আজি প্ৰাণ পাই উঠিলে গতিকে ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ